সন্ধিকসকল মোৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম কিছুমান পুৰণি কাৰ্টনৰে ফটো ফ্ৰেম, য'ত মই ব্যৱহাৰ কৰিম এডাল স্কেল, আঠা, মই ফেভিকল আঠাটো লৈছোঁ আৰু এখন লৈছোঁ এনেকুৱা ধৰণৰ ছুৰী, যিহেতু কাটিবৰ কাৰণে সুবিধা হ'ব, আৰু এখন লৈছোঁ কেঁচি। তেনেহ'লে চাই যাওকচোন কেনেকুৱা হয় মোৰ কাৰ্টনটো, মানে কাৰ্টনেৰে কৰা। আৰু এখন লৈছোঁ মই কলা বৰণৰ আৰ্ট পেপাৰ। এইখন মই ফটো ফ্ৰেমৰ ওপৰত লগাই দিব লাগিব। এইখন দোকানতে কিনিব পোৱা যায়। এতিয়া মই দুখন সমান চাইজত কাটি ল'ম। এইখন মই অনুপম তেলৰ কাৰ্টনে লৈছোঁ, তেলৰ যোনটো কাৰ্টন পোৱা যায়। এতিয়া মই দুখন সমান চাইজত কাটিম। এনেধৰণে মই দুখন সমান চাইজত কাটি লৈছোঁ। এই দুখন একে সমান চাইজৰ হ'ব লাগিব, নহ'লে ফটো ফ্ৰেমকেইখন আনমিল হ'ব পাৰে। মই এনেকুৱা দুখন চাইজৰ সমান কাটি লৈছোঁ। এই দুখন দেখিছেনে? এতিয়া মই কাটিব লাগিব কলা আৰ্ট পেপাৰ। একেটা জোখতে মই কাটি ল'ব লাগিব এতিয়া কলা আৰ্ট পেপাৰকেইখন। এয়া মই কলা আৰ্ট পেপাৰ দুখন মই কাটি ল'লোঁ। এটা কথা মন কৰিব, যিমান চাইজৰ কাৰ্টনখন ল'ব তাতকৈ 3 ইঞ্চ বা 2 ইঞ্চ ডাঙৰকৈ ৰাখিব লাগিব। দেখিছেনে? এনেকুৱা টাইপৰ, এনেকুৱা ডাঙৰ ৰাখিব লাগিব। তেতিয়া আমি আঠাটো মাৰিবৰ কাৰণে সুবিধা হ'ব। এতিয়া মই সমান চাইজত কাটিব লাগিব। এনেকুৱা এনেকুৱা মই 4টা কোণেই কাটি দিম। এতিয়া মই কাষৰ কোণকেইটা কাটি ল'লোঁ, এইকেইটা। আৰু মই যোনখন কাৰ্টন পেপাৰ লৈছিলোঁ সেইখন মাজৰখিনি কাটি ল'ব লাগিব। মই এতিয়া কলমেৰে চিন দি দিছোঁ। মই এতিয়া 3 ইঞ্চকৈ লৈছোঁ। 3 ইঞ্চ 3 ইঞ্চ 3 ইঞ্চ 3 ইঞ্চকৈ লৈছোঁ। এতিয়া মই মাজৰখিনি কাটিব লাগিব। এনেধৰণে মই কাৰ্টনখন কাটি ল'লোঁ। যিহেতু মই কাৰ্টন দুখন লৈছিলোঁ, যোনখন কাটি লোৱা কাৰ্টনখন ওপৰত দিব লাগিব, আৰু যোনখন এখন কাৰ্টন কাটিব নালাগে। এইখন হৈছে মই ওপৰত দিম, আনখন হৈছে তলত দিম। এতিয়া মই কলা পেপাৰখন এনেদৰে আঠা লগাই দিব লাগিব। ইয়াৰ মাজত কাটিব লাগিব। মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ কাটোঁ। এনেদৰে মই আঁচ টানি ল'ম নিজৰ সুবিধা অনুযায়ী। তেতিয়া কাটিবলৈ মোৰ সুবিধা হ'ব, নহ'লে জোখটো মোৰ আনমিল হ'ব পাৰে। এতিয়া মই মাজৰখিনি কাটি দিম। এনেদৰে মই কলা পেপাৰখন কাটি ল'লোঁ। এতিয়া মই ইয়াতে আঠাটো লগাই দিব লাগিব। এয়া দেখিছেনে? এনেকৈ মই এতিয়া আঠাটো লগাই দিম। এই চাইডৰখিনি অলপ কাটিব লাগিব নিজৰ সুবিধা। এনেদৰে মই গোটেইখিনি আঠা লগাই ল'লোঁ। এতিয়া মই ওপৰৰ পেপাৰখনো আঠা লগাই ল'ব লাগিব। এনেদৰে গোটেইকেইখনেই মই এতিয়া আঠা লগাই ল'ম। এনেদৰে মই আঠাখিনি লগাই ল'লোঁ। এইখন হৈছে মই ওপৰত দিম, আৰু যোনখন মই তলত দিম সেইখনো মই এনেদৰে কাটি ল'লোঁ। এতিয়া মই এইখন আঠা লগাই দিম। এনেদৰে মই এইখনটো এতিয়া আঠা লগাই দিম। এনেদৰে মই আঠাখন লগাই ল'লোঁ। এতিয়া মই 3ডাল কাৰ্টনৰ পেপাৰ কাটি লৈছোঁ। এতিয়া মই 3ডাল ইয়াতে আঠা লগাব লাগিব। এখন ওপৰখন ওপৰত দিম, তেতিয়া ফটোখন মোৰ সোমাবলৈ সুবিধা হ'ব, আৰু তেতিয়া ফটোখন দেখিলে ধুনীয়া লাগিব। এতিয়া মই এইখন আঠা লগাই দিওঁ ইয়াতে। এনেদৰে মই আঠাটো লগাই ল'লোঁ। এইখন থাকিব ওপৰত, এনেদৰে দিম মই। এইখন থাকিব তলত। তেতিয়া মোৰ ফটোখন এইফালেদি সোমাই দিম। এতিয়া মই আঠাটো লগাই দিওঁ। এটা অনুমান কৰি আপুনি আঠাটো দি দিব ইয়াতে। মই এনেদৰে দি দিছোঁ, তেতিয়া মোৰ লগাবলৈ সুবিধা হ'ব। এতিয়া মই ইয়াতে দি দিওঁ।
বহুতকেইখন এতিয়া মোৰ ফটো ফ্ৰেমখন ৰেডি হৈ গৈছে মই বহুতকেইখনেই বনালোঁ এনেকুৱা আপুনি ডাঙৰো বনাব পাৰে এখন মই ডাঙৰ সাইজৰ ফটো ফ্ৰেম বনাইছোঁ আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ডাঙৰ সৰু এয়া দেখিছেনে মই এতিয়া আহি ফটো লগাম আৰু আপোনালোকক দেখাই যাওঁ কি কৰোঁ ক'ত লগাওঁ এনেদৰে মই ফটো ফ্ৰেমখিনিত ফটোকেইখন লগাই দিলোঁ এয়া মোৰ হাজবেণ্ড আৰু মই এইবোৰ গোটেইবোৰ লগাই দিলোঁ এতিয়া মই ভাবিছোঁ ক'ত লগাওঁ মই এটা আপোনালোকক দেখাব পাহৰি গ'লোঁ মই পিছফালে এনেদৰে সূতা দি দিছোঁ যিহেতু মই অলপ গজাল মাৰিম মোৰ মানে বেলেগ সুবিধা নাই লগোৱাৰ বাবে এনেকৈ এতিয়া মই ক'ত লগাওঁ চাই যাওঁ ভাবিছোঁ মই বিচনাখনৰ ওপৰতে লগাওঁ নে এইফালে লগাওঁ মোৰ কনফিউজ লাগি গৈছে ক'ত লগাওঁ যিহেতু অলপ গজাল মাৰিব লাগিব ৱালত ভাবিছোঁ ক'ত লগাওঁ এতিয়া মই বাৰু ক'ত লগাওঁ দেখা যাব মই ভাবিছোঁ এইফালে লগাই দিলে বেছি ভাল লাগিব নেকি ফটোকেইখন এনেদৰে গোটেইকেইখন যদি মই লগাই দিওঁ ক'ত লগাওঁ মই এইটো গজাল লৈছোঁ এতিয়া মই ৱালত মাৰি দিম এদিনৰ কাৰণে মই মিস্ত্ৰীয়ে হৈ গ'লোঁ আৰু ইয়াতে মাৰিম বুলি ভাবিছোঁ লাহে লাহেকৈ মাৰি দিম নহ'লে এনেদৰে এখন লগালোঁ আৰু বাকীকেইখনো মই লগাই দিম এতিয়া ইয়াতেই মই ভাইটি এজনক মাতি আনিছোঁ তাকে গজাল মাৰিব দিম যিহেতু মই নোৱাৰোঁ মাৰ ল গজাল ল এতিয়া ক'ত মাৰিলে ভাল হ'ব মিলাই ল প্ৰথমতে ইয়াতে মাৰি দে ওচৰত মাৰিলে ভাল হ'ব তেতিয়া ফটোখন দিবৰ কাৰণে ভাল হ'ব ন এখন এনেকুৱাকৈ দিছোঁ এখন এনেকুৱাকৈ দিম এনেকুৱাকৈ অঁ ইয়াতে মাৰ ওচৰত অলপ ওচৰৰ নামাৰিবি ৰ অঁ ইয়াতে মাৰি দে মই ভাইটিজনকে মাৰিব দিলোঁ পূৰা মিস্ত্ৰী লাগি গৈছে এজন ৰাজমিস্ত্ৰী নহয় চৰি কি কয় জানো কাঠমিস্ত্ৰী হেল্পাৰ যোগালী পূৰা গজাল মাত বিজি ভাল লাগিছে নে বেয়া লাগিছে গজাল মাৰি হ'ব দে বেছি মাৰিব নালাগে এনেও কাৰ্টনৰ হেৰি থাকিয়ে যাব এতিয়া মই দি দিছোঁ এইখন ইয়াতে এনেধৰণৰ এয়া দেখিছেনে মোৰ ফটো ফ্ৰেম পূৰা ৰেডি হৈ গৈ আছে আৰু এখন ল আৰু এটা গজাল লৈ ল এতিয়া ক'ত মাৰিলে ভাল হ'ব মিলাই লওঁ ন প্ৰথমতে এইখন যদি ইয়াত দি দিওঁ ভাল লাগিব জানো এইখন নালাগে এনেকুৱা থিয় ফটো দিওঁ ইয়াতে দি দে মইতো এৰাই দিওঁ মাৰ আহি আছে থিয়কৈ দে আমাৰ কুটু টিকলি আৰু কেইখন বাকী আছে এইখন নালাগে এইখন পিছত দিম এইখন মই এক্সট্ৰাকৈ থৈ দিম আৰু তিনিখন দি দে আৰু এডাল গজাল মাৰি দে ওপৰত এডাল দি দে নেকি তেতিয়া ভাল লাগিব ন অঁ এইখিনি হাতত চাওঁ মই মিলাই দিওঁ এইকেইখন হৈছে এনেকুৱা টাইপৰ ইয়াত দি দে এনেকুৱাকৈ অলপ তলত দে আৰু অলপ তলত দে অলপ তলত দেচোন অঁ এইখন মই ইয়াতে লগাই দিওঁ এতিয়া আমাৰ এইখন টিকলি জন্ম হৈছিল মাত্ৰ তেতিয়া উঠোৱা ফটো মানে এদিনৰ পিছত উঠাইছিলোঁ মোৰ ফটো ফ্ৰেম ৰেডি কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে অনুপম তেলৰ কাৰ্টনেৰে কাটি ফটো বনালোঁ তাৰপিছত মই লগাই দিছোঁ ফটোকেইখন মোৰ মিষ্টাৰ মই ছোৱালী আমাৰ টিকলি কুটু এইখন আমি চেন্নাইত যাওঁতে উঠিছিলোঁ এইখন আমি ক'ত গৈছিলোঁ পাহৰিলোঁ অঁ চনকাত গৈছিলোঁ ইয়াৰ কুটু দেউতাকৰ লগত গাড়ীত এয়াই আৰু সৰু পৰিয়াল সুখী পৰিয়াল আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কেনেকুৱা লাগিছে আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ